হেল্ল' দাদা ফিজবোৰ কেনেকৈ লৈছে বাৰু? ফিজ এইবাৰ 2 লাখ মান 2 লাখ দিব নালাগে ফিটা কাটিব লাগিব, কেকো কাটিব লাগিব আৰু লাগিব মই আৰু মানে অকল এটা দুটা বস্তু কাটি বেয়া পাওঁ বুজিছা নাই আপুনি কি কাটি ভাল পায়? জানো এতিয়া কি কাটিব লাগে হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। গাইছ, আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। আজি মানে প্ৰেংক কলটো কৰিম মই কচুগুটি প্ৰেংক ষ্টাৰ। কচুগুটি প্ৰেংক ষ্টাৰ মানে আপোনালোকে সকলোৱে জানে, লাইভ প্ৰেংক কৰে তেখেতক মানে আজি প্ৰেংক কল কৰিম। আৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু ভাল লাগিলে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। এতিয়া গাইছ, মই প্ৰেংক কলটো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে চাই থাকক। হেল্ল'। হেল্ল' অঁ, কচুগুটি দা হয়নে? হয়, কোনে ক'লা? মই আপোনাৰ লখিমপুৰৰ পৰা ক'লোঁ, লখিমপুৰ কিবা হয় আজাদৰ পৰা। কোৱা আপোনাৰ ঘৰ লখিমপুৰতে ন? হয় হয় অঁ, মই মানে এখন হোটেল খুলিছোঁ আজাদৰ ওচৰত। হোটেলখনত মানে আপোনাক অলপ মাতিম বুলি ভাবিছিলোঁ ফিটা কাটিবৰ কাৰণে। তাকে অঁ, আপুনি কিবা বিজি আছে নেকি? নাই, কোৱা। অঁ, হোটেলখন মানে আপোনাৰ চব কাম ছোৱালীয়ে কৰিব মানে হোটেলখনত। অলপ ইউনিক টাইপৰ। ভাল কথা। তাৰপাছত হোটেলখনত মানে আপুনি জাষ্ট ফিটা কাটিলে মানে আপোনাৰ হৈ যাব হোটেলখনত। আৰু কিবা কিবি কাটিব নালাগে? ফিটা কাটিব লাগিব, কেকো কাটিব লাগিব আৰু লাগিব মই আৰু। মানে অকল এটা দুটা বস্তু কাটি বেয়া পাওঁ বুজিছা নাই আপুনি কি কাটি ভাল পায়? জানো এতিয়া কি কাটিব লাগে অকল কেকহে কাটে ফিটা কাটিলে। হয় নেকি? নাম্বাৰটো মানে ভণ্টি এজনীৰ পৰা ল'লোঁ। অ কিবা আপুনি প্ৰেংক ভিডিঅ' বনাই যে, অ ভণ্টিয়ে ক'লে এই দাদা এজনে ধুনীয়া ভিডিঅ' বনায় আৰু তেখেতক চিনি পায় লখিমপুৰত চবে। সেইকাৰণে হোটেলখনত তেখেতক মাতিলে মানে আমাৰ অলপ হোটেলখনত প্ৰফিট হ'ব বুলি কৈছে। তাকে সেইকাৰণে আপোনাক চবেইতো বাৰু প্ৰফিটটো বিচাৰে, সেইটো হয় বাৰু। অঁ, তাকো তাকে যিহেতু আপুনি এজন মানে ভাল মানে পপুলাৰ ব্যক্তি হয় নাই, সেইকাৰণে এই মাতিছোঁ তেনেকুৱা আৰু। কথা নহয় বাৰু, কাম কৰি আছো বাকী সিমানেই। বাকী তোমাৰ নামটো কি ক'লা? মোৰ নামটো পংকজ কোঁৱৰ হয়। অঁ, কি পঢ়ি আছা? মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। অঁ, তুমি খুলিছা নে তোমাৰ ঘৰৰ মানুহে খুলিছে? মই মানে সহযোগে কৈছোঁ, ভণ্টিয়ে খুলিছে মানে ভণ্টি অলৰেডি খোলা হৈ গ'ল। অঁ, এতিয়া মানে ফিটা কাটিব লাগে এতিয়া। আৰু আজি কেই তাৰিখ? আজি 28 তাৰিখ নেকি? 28 29 নে তাৰিখ। 29 হপাই। 1 তাৰিখে মানে পাৰিব নাই ফিটা কাটিবলৈ? 1 তাৰিখে, 1 তাৰিখে ৰ'বা দেই, কিবা এটা চাই দিছোঁ। ধেমাজিত প্ৰগ্ৰেম এটা আছে মানে, কেই তাৰিখে আছিলে জানো, 1 তাৰিখে নে 2 তাৰিখে চাই দিছোঁ। প্ৰগ্ৰেমটো 2 তাৰিখে আছে। ধেমাজি 1 তাৰিখে পৰা যাব, খালি জেগাটো ক'ত বুলি ক'লা? আজাদত। আজাদ তিনিআলি। মই লোকেশ্যন দি দিম, আপোনাৰ চব এড্ৰেছ দি দিম। এতিয়া আপুনি কি কৰি আছে? মই বৰ্তমান চাহ একাপ খাবলৈ লৈছোঁ। চাহ খাবলৈ লৈছে। কি আপোনাৰ ৰিয়েল নামটো কি মোৰ আছিলে? নামটো প্ৰকাশ নাথ। অঁ, প্ৰকাশ নাথ আছিলে। অঁ, হয় হয়। ভিডিঅ' চাওঁ বাৰু, তাৰ ভণ্টিয়ে বেছিকৈ চায়। ভণ্টিয়ে নাম্বাৰটো দিলে। বাৰু ঠিক আছে বাৰু দিয়া, পিছত কথা পাতিম দিয়া তেতিয়া। ঠিক আছে, ঠিক আছে। তুমি মোক ৰাতিকে ফোন এটা কৰিবা। গাইছ, ইমান ধুনীয়া ৰেচপঞ্চ দিছে। আৰু প্ৰেংক কল কৰিছোঁ বুলি তেখেতক মই এতিয়া কৰি দিওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইছ, এতিয়া কৈ দিওঁ তেখেতক প্ৰেংক কল কৰিছিলোঁ বুলি। হেল্ল'। দাদা ফিজবোৰ কেনেকৈ লৈছে বাৰু? ফিজ এইবাৰ 2 লাখ মান 2 লাখ টকা ফিজ। কওকচোন ভালদৰে। এইবাৰ 1.5-2 যিমান দিব মন যায়। কিমান কওকচোন ভালদৰে। নহয়, তুমি কথাটো সঁচাকে সুধি আছা নে মোক প্ৰেংক কল কৰি আছা? তুমি সঁচা কথা কোৱাচোন। প্ৰেংক কল মই কৰা নাই আৰু। এনেকে মানে মোক বহুতে ফোন কৰি সুধে মানে, বুজিছানে? নাই, প্ৰেংক কৰা নাই। কিছুমানে সঁচাকে ওলাই, আৰু প্ৰায় ডাঙৰ মানুহে কথা পাতিলেহে সেইকাৰণে কথাটো অকমান হেৰি হয়। ত' বুজিছা? দাদা, কোৱা। মই মানে প্ৰেংক কৰিছিলোঁ। প্ৰেংকটো মানে ভাল কৰিম বুলি ভাবিছিলোঁ, মানে ভাল নহ'ল মানে।
কিয় ভাল নহ'ল জানে আপুনি লাইভ প্ৰেংক কৰা মানুহ নহয় জানো Yes. সেইকাৰণে মানে মোৰ মানে ভয়তে মানে কথাবোৰ মানে অলপ লাগি ধৰিছে মানে স্পষ্ট হোৱা নাই মানে এইটো মই গম পাইছোতো অংক এটা সেইকাৰণে হৈছে মই বুলি। আপোনাক এতিয়া কৰি দিব লৈছোঁ আৰু আপোনাৰ ভইচটো শুনি ভাল লাগে ন সেইকাৰণে অলপ কামুৰি আপুনি ইমান কামোৰ পোৱা নাই বা তথাপিও মানে আপোনাৰ লগত মানে অলপ মানে ধেমালি কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু ইমান ভিডিঅ'টো ইমান ভাল নহ'ল তথাপিও মানে হ'ব একো নাই তুমি যে মোক কামোৰটো নিদিলা মই ভাল পালো আৰু সেইবাবে তোমাৰ মই ছেকেণ্ড টাইম কলটো ৰিচিভ কৰিলো যদি তুমি মোক বকে কামুৰিলাহেঁতেন মই কিন্তু বেয়া পালোহেঁতেন আৰু চোৱা তুমি মোক এবাৰ ফোন কৰোঁতে মই ৰিচিভ কৰিছো দেখিছানে গম পাইছোঁ দাদা মোৰ ঘৰ ধেমাজি হাবুঙৰ ওচৰত হয় হয় নেকি দাদা বেয়া নাপাব দেই অলপ প্ৰেংক কৰিলোঁ নাপাওঁ কেলে বেয়া পাম বাৰু কেলে বেয়া পাম কোৱা আৰু প্ৰেংকটো ভাল নহ'লে মানে মই ইমানটো বেছ দিব নোৱাৰিছা নোৱাৰিছোঁ মানে মই নতুনকৈ মানে আৰম্ভ কৰিছোঁ মানে একো নাই খালি চেষ্টা কৰা আৰু এটা কথা মনত ৰাখিবা যাতে তোমাৰ ভিডিঅ'টোৰ পৰা বেলেগে যাতে কষ্ট নাপায় কথাটো সেইটো গুৰুত্ব দিবা আৰু যদি কোনোবা এজন মানুহে কয় যে তোমাক মই ব্যস্ত হৈ আছো বৰ্তমান বুলি ক'লে তো ডেট মিনছ সেইজন মানুহ ব্যস্তই তুমি সেইজনক যদি বেছি আমনি কৰা সেই মানুহজনৰ কিন্তু তুমি যিমানে ভাল কাম নকৰিলেও তোমাৰ প্ৰতি বেয়া ভাৱ এটা আহি যাব গম পাইছোঁ গম পাইছানে সেইকাৰণে বস্তুবিলাক চাবা যদি কথা পাতি ভাল লাগিছে তেতিয়াহ'লে কথাখিনি আগবঢ়াবা যদি বোলে বেয়া লাগিছে তেতিয়াহ'লে নৰ্মেলি ৰখাই দিবলৈ চাবা আৰু দেই দাদা আপোনাৰ ঘৰত মই যাম এদিন আপুনি একদম আহিবা নিশ্চয় লগ পাম খালি অহাৰ আগত মোক ফোন কৰিবা কাৰণ মই ঘৰত নাথাকোৱেই তেনেকে গম পাইছোঁ দাদা মোৰ ইউটিউব চেনেলটোৰ বিষয়ে অলপ কিবা এটা কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়ক সেয়াই নতুনকে ল'ৰাটোৱে খুলিছে ক'লোৱেই আৰু প্ৰেংক ভিডিঅ' বনোৱাৰ আগতো কিছুমান ৰুল ৰেগুলেশ্যন আছে সেইখিনিও জানি ল'বা নহ'লে কেতিয়াবা বিপদত পৰা মানে আগতে মই তোমাক কথাটো কৈছো আৰু গম পাইছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই যদি মোৰ মাতটো যদি তাক অকমান চাব বিচাৰিলে তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ই যদি কাৰোবাক কিবা কৰে চাব আৰু মোৰ ফালৰ পৰা কোনোবা আহিছে যদি ছাবস্ক্ৰাইবটো একদম বন্তাহে ভাইকেলিয়ে ভাইটিটোৱে ভাল লাগিলে কালি অকমান ভয় কৰিছে নহয় জানো ভয় কৰিছোঁ আপুনি গম পাইছেই প্ৰেংক কৰিছোঁ বুলি নাই মই প্ৰথমতে ইমান ধৰিব পৰা নাছিলো তথাপি মানে ভাবিছো ই ল'ৰাটো নিজেই সৰু হৈ আছে আকৌ ভনীয়েকে কেনেকে হোটেল খুলিছে এইটো পাক লাগিলে মই নিজৰ ভৰিত নিজে কোঠা মাৰি লোৱা নিচিনা আছে কথাটো মানে বুজি পাব আৰু সেই কথাটো আৰু মোকতো আৰু সেইটো কথা আপোনাকতো নচোৱাব নোৱাৰে কোনো আপুনি নচোৱা মানুহক নচোৱাহে বেলেগ মানুহক বাকী যিয়ে নহওক ভাল লাগিলে বাৰু দাদা তুমি আগবাঢ়ি যোৱা দেই আপোনালৈ ধন্যবাদ থাকিল দাদা একদম ইমান সহজ সৰলকৈ কথাখিনি কোৱাৰ বাবে একদম ধন্যবাদ ভাই একে আৰু আমি একে মানুহ তথাপিও আপোনাৰ কথা বতৰাবোৰ ভাল লাগিলে এইবিলাক আজিলৈকে ভবাও নাই আৰু আগলৈও নাভাবো ঠিক আছে দাদা মই আপোনাৰ ঘৰত আপোনাক লগ কৰিমগৈ এদিন একদম চিয়ৰ ব্ৰ হ'ব ঠিক আছে হ'ব গাইজ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰি জনাব গাইজ ইমান ভাল লাগিলে যে তেখেতে ফোনটো ৰিচিভ কৰি ইমান ধুনীয়া মোৰ লগত যে কথা পাতিলে সেইখিনি ইমানখিনি ভাল লাগিলে আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা ৰাখিলোঁ তথাপিও মানে ভিডিঅ'টো যিমানখিনি জমাব লাগিছিলে জমাব নোৱাৰিলোঁ কিয় তেখেতে মানে লাইভ প্ৰেংক কৰা মানুহ হয় ন সেইকাৰণে মই ভিডিঅ'টো মানে ইমান মানে জমাব নোৱাৰিলোঁ কাৰণ মোৰ ভয় লাগি আছে আৰু মই যিহেতু নতুনকৈ প্ৰেংক কল কৰিবলৈ শিকি আছোঁ ন গাইজ যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ সকলোকে দিলোঁ বাই বাই জয় অসম